নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব মই নিৰুপল কাশ্যপ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হেল্পাৰ ছাৰলৈ আজি নতুন ভিডিঅ লৈ আকৌ আপোনালোকৰ মাজত আহিছো যদি ভিডিঅটো চাই ভাল পায় তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আজি আমি আলোচনা কৰিম Hs2009 2009 চনৰ হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাত অহা নেৰেচন তাৰ লগতে আমি নেৰেচনৰ এই দুটা নেৰেচনৰ নিয়মগিতা অকন আলোচনা কৰিম প্ৰথম বাক্যটো আহিছো ইয়াত দিছে Rohit said to his friend let us go and help the flood affected people তে কি কৈছে এই বাক্যৰ অৰ্থটো বুজিব লাগিব দেই নেৰেচনৰ ইয়াত দিছে কি let us bola আমি যাও আৰু বানপানীত যিখিনি মানুহে কষ্ট পাই আছে যিখিনি বানপানীত যথেষ্ট কষ্ট পাইছে তেওঁলোকক আমি সহায় কৰো এতিয়া এই বাক্যটোত আমি কি ব্যৱহাৰ কৰিম যেটা লেটাস থাকে লেটাসটো কি বুজাইছে কিবা এটা সাজেষ্ট কৰা কিবা এটা প্ৰস্তাৱ দিয়া এনেকুৱা বুজাইছে গতিকে আমি ইয়াত যিকোনো দুটা ৱৰ্ডৰ এটা ব্যৱহাৰ কৰিলে হ'ব এটা ৱৰ্ড হৈ গল প্ৰপ'জ কৰা আমি বুজিব পাৰো প্ৰপ'জ প্ৰস্তাৱ দিয়া কিবা এটা প্ৰস্তাৱ দিয়া আৰু এটা হল আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম কি সাজেষ্ট কৰা বা সাজেষ্টেড যিকোনো এটা ব্যৱহাৰ কৰিলে হৈ যায় গতিকে আমি কি কৰিম এতিয়া ৰোহিতে তাৰ বন্ধুজনক প্ৰপ'জ কৰিছিল প্ৰস্তাৱ দিছিল আমি হেডনে বুজিম গতিকে Rohit proposed his friends ইয়াত কি লগাই দিব লাগিব that একলগে বুজিবলে সহজ আমি ইয়াত এই প্ৰপ'জটো কিয় লগালো যে ইয়াত কি পাইছো let us মানে এটোৱে কি হৈছে কিবা এটা প্ৰস্তাৱ দিয়া বুজাইছে কিবা এটা যেটা প্ৰস্তাৱ দিয়া বুজাব কিবা এটা সাজেষ্ট কৰা বুজাব তেতিয়া আমি এই প্ৰপ'জটো ব্যৱহাৰ কৰিব লাগিব লেটাস থাকিলে আমি প্ৰপ'জ নহলে সাজেষ্ট ব্যৱহাৰ কৰিম প্ৰথম পইণ্ট সেকেন্ড এইকন খুব মন কৰিবলগীয়া কথা এটা আছে যে এইকনত হয় উই বহিব নহয় দে বহিব এইখিনিতে কি বহিব হয় উই নহয় দে এইখিনি মন কৰিব লাগিব যে ইয়াত উই কেতিয়া বহিব যে ইয়াত কবাত মই থাকিব লাগিব আমি হবলে হলে কি হলে মই কবাত থাকিব লাগিব হি আৰু মই আৰু হি মই আৰু হিহত আমি তেতিয়াহে আমি হম কিন্তু ইয়াত কি কৈছে Rohit আৰু তাৰ বন্ধু সকল এটা আমি হম জানো হেতু হিহত হ'ব কাৰণ Rohit আৰু তাৰ বন্ধু সকল তেতিয়া আমি কি ইয়াত কি দিব লাগিব তেতিয়া হলে ইয়াত দিব লাগিব কি দে ইয়াত কিন্তু উই দিব নহব কিয় উই হবলে হলে ইয়াত হয় ইয়াত আই থাকিব লাগিব নহয় ইয়াত মি থাকিব লাগিব তিনিবা ধৰণৰ কিবা এটা থাকিব লাগিব এতিয়া দে হৈ গল হোৱাৰ পিছত ইয়াত কিন্তু বঢ়াব লাগিব কি should এই বস্তুটো মন কৰিব লাগে কিয় বহে যে আমি যদিও আমি সেলৰ past tense সদায় should পাও নেৰেচনত কিন্তু কি হয় উইল বা সেল যিয়ে নাথাকক আমি যদি হেতুৰ মানে past tense টো লিখিব লাগে ভিতৰত যদি সেল থাকে বাহিৰত যদি ভাৰ্বটো said থাকে কি কয় তো past tense ত থাকে তেতিয়া উইল আৰু সেলৰ দুইটাৰে past tense আমি লিখাৰ ক্ষেত্ৰত কিন্তু আমি কি ব্যৱহাৰ কৰো would ব্যৱহাৰ কৰো ইয়াত কিন্তু আমি should ব্যৱহাৰ নকৰো কিয় নকৰো যে should টো ইয়াত উচিত বুজায় এটা মানে নেৰেচনৰ ক্ষেত্ৰতে এনে সেলৰ past tense আমি should লিখিব লাগিব গতিকে ইয়াত কি হৈ গল এতিয়া Rohit proposed his friends that they should বহি গল কিয় যে proposed বহিছে বা suggest বহাৰ লগে লগে আমি ইয়াত কিন্তু should বহাব লাগিব তাৰপিছত কি আছে go and help এটা বহুতে এইখিনতে ভুল কৰি দিয়ে যে ইয়াত should বহালে তো ইয়াত দেখিছে এটো কি past tense ত আছে গতিকে বহুতে কি কৰে এই go টো নি পেলাই when কৰি দিয়ে হেতু ভুল হ'ব যে একে লগে should মানে হেতু অলৰেডি বুজালে বেলেগ এটা গতিকে তাত আকৌ when কৰিব না লাগে এটো তেনেকৈ থাকিব গতিকে they should go and help বাকিখিনি লিখি দিবা the flood affected people এটো এটা হল দ্বিতীয় বাক্যটো আহিছো I asked Priyam what she was doing Priyam replied that she was preparing her lesson এতিয়া এই বাক্যটো কি হল দুটা বা তিনটা বাক্য থকাৰ লগে লগে আমাৰ কি হৈছে নেৰেচনটো আমি এনে টান পাওঁ প্ৰথম কথা আৰু দ্বিতীয় কথা হৈ গল নেৰেচনটো দেখিলে আমাৰ ভয় লাগে আৰু প্লাস যদি দুটা তিনটা বাক্য দেখি যাও শেষ আৰু তাতে 19 ৰ যাৰ নেৰেচনৰ কনসেপ্ট ক্লিয়াৰ হোৱা নাই হাই সেকেন্ডাৰী পৰীক্ষাত কিন্তু বহুত ভয় লাগিব এটো সাধাৰণ কথা কিন্তু ইয়াত কি কৰিব লাগে ভয় দূৰ কৰাৰ উপায়টোৰ নামেই হৈছে হেল্পাৰ স্যাৰ গতিকে মই হেল্প কৰিবলৈ আহিছো ভয়টো নাইকা কৰিবলৈ কি কৰিব লাগিব বাক্যটো যিমানেই লম্বা নহওক প্ৰথম বাক্যটো আমি লওঁ ইয়াত কি দিছে I asked Priyam what she was doing আমি এইকন লাগে ধৰচোন বাৰু পিছত কৰিম পিছত কৰি ইমান টেনচন ল'ব নালাগে এতিয়া এই বাক্যটো কৰোতে আমি ইয়াত কি পাইছো asked পাইছো গতিকে আমি যেটা ডাইৰেক্ট নেৰেচন কৰিম আমি ইয়াত কি দিম said
I said to Priyam এই ধৰণৰ হল I said to Priyam ইয়াত আমি কি কৰিম এটা ঊৰ্ধ্বকমা দিম what she was doing এতিয়া কোনোবাই কাৰবাক যেটা প্ৰশ্ন সুধিব প্ৰশ্ন সুধুতে সাধাৰণতে কি সুধে নিজৰ সুধে মই কি কৰি আছো এনেকে নুসুধে কি কৰে তুমি কি কৰি আছা তোমাৰ নাম কি তোমাৰ দেউতাই কি কৰে তুমি কি খাই ভাল পোৱা তুমি বুলি কয় গতিকে এই যে মই যে প্ৰিয়মক সুধিম প্ৰিয়মক কি বুলি সুধিম তুমি বুলি সুধিম যে তুমি কি কৰি আছা তাৰমানে গতিকে এটো হৈ যাব কি what she was doing to আমি কি কৰিব লাগিব এতিয়া what are you doing what are you doing কিয় যে আমি ইটোৱে হিটো প্ৰশ্ন কৰোতে আমি সদায় ইউ ব্যৱহাৰ কৰো ইংৰাজীত আমি এনে অসমীয়াত খুব সম্মান কৰিলে আপুনি ক তাত অকমান বেছি ফ্ৰী হলে তুমি আৰু যাৰ লগত একেবাৰে নলে গলা বন্ধু জিগৰি ইয়াৰ তেতিয়াকে টয় ছয় মাৰি নহয় জানো তেনেকে চলো কিন্তু ইয়াত এতিয়া আমি ইউ দিব ইংৰাজীত এটাই শব্দ ব্যৱহাৰ ইউ ইউতে তুমি তয়ো কয় তুমিও কয় আপুনিও কয় গতিকে I said to Priyam what are you doing হৈ গল এতিয়া Priyam replied বুলি দিছে এটো ইয়াৰ লগতে লিখি দিয়া আকৌ যে Priyam said that to ঠিক হল আকৌ ঊৰ্ধ্বকমা দি দিয়া ইয়াত কি দিছে এতিয়া she was preparing her lesson তাই কি কৈছিলে যে তাই নিজৰ যেটো পাঠটো তাই তৈয়াৰী কৰি আছে প্ৰস্তুতি চলাই আছিল নিজৰ পাঠৰ এতিয়া হেতু নিজে কলে কি বুলি কব আমি কওঁতেহে তাই চলাই আছিল বুলি কৈছিল প্ৰস্তুতি আমি নিজৰ কথা কলে কি বুলি কম তাই নিজৰ কথা কি বুলি কব যে মই প্ৰস্তুতি চলাই আছো গতিকে এটো কি হৈ যাব এতিয়া I am she was to হৈ গল কি I am preparing my lesson এতিয়া এটো কি হৈ গল her to ইয়াত কি হৈ গল my কাৰণ নিজৰ কথা কব যে আৰু ইয়াত she to হৈ গল I am preparing my lesson গতিকে এই দুটাই আছিল